আৰু আমি এটা শিক্ষা লৈ পাইছোঁ যে 1996 চনত যেহেতু 6 মাহৰ কাৰণে অকল কোচ ৰাজবংশীসকলক জনজাতি দিয়া হৈছিল। এই জনজাতি দিয়া সময়তে যে আমাৰ কিছুমান সমষ্টি আমাৰ হাতৰ পৰা গুচি গৈছিল, যেনেকৈ মাজুলী হৈছে কৰুণা দত্ত MLA হৈছিল, আৰু যিমান নেকি মেডিকেল চিট তেওঁলোকে অকুপাই কৰিছিলে, ইঞ্জিনিয়াৰিং কলেজ তেওঁলোকে অকুপাই কৰিছিলে। গতিকে আজি যদি ইয়াৰ বাদেও যদি সৰ্ববৃহৎ এই 6টা জনগোষ্ঠীক মষ্ট পপুলাছ আৰু এডভান্স কমিউনিটি যাক কয়, তেওঁলোকক যদি আমাৰ লগত জাপি দিয়ে আমাৰ অস্তিত্ব সংকট হ'ব, এইটো নিশ্চিত। গতিকে আমি গৌৰ বিৰোধিতা কৰিছোঁ। আৰু যদি আইন সংশোধন কৰি পেলাই, এতিয়াতো আইন সংশোধন নকৰালৈকে একো নাই, ট্ৰাইবেলেই হ'ব, তাত কিবা নাই, কেটেগৰী নাই। নেশ্যনেল লেভেলত হিলছ আৰু প্লেইনছৰ কোনো কিবা নাই, ক্ৰাইটেৰিয়া নাই, তাত ট্ৰাইবেলেই। কিন্তু অসমত প্লেইনছ আৰু হিলছ আছে, কিন্তু তেওঁলোকে যদি ট্ৰাইবেল হৈ আহে তাত ক্ৰাইটেৰিয়া একো বিশেষ একো কিবা নাথাকিব, কোটা নাথাকিব, সকলোৱে জনজাতি। গতিকে আইনটো সংশোধন কৰি পেলাই তেওঁলোকে যদি ভুকীয়াকৈ কিবা এটা ট্ৰাইবেল লৈ আহে, আমাৰ ক'ব লগা নাই। আমাৰ ক'ব লগা এইটোৱে, আমাৰ এক্সিষ্টিং যিটো 14টা জনগোষ্ঠী আছে ট্ৰাইবেল হিচাপে, এই ট্ৰাইবেলবিলাকৰ একো ক্ষতি হ'ব নোৱাৰিব। আৰু যদি হয়, ইয়াৰ বাবে আমাৰ CC2 আছে, আমাৰ বিভিন্ন জাতীয় ছাত্ৰ সংগঠনসমূহ আছে, আমি আছোঁ। গতিকে আমি ইয়াৰ বিৰোধিতা কৰিম, লাগিলে আমি আইনীভাৱে ব্যৱস্থা ল'ম। আৰু তেওঁলোকৰ যিটো কিবা হয় ক্ৰাইটেৰিয়া লাগে, এইখিনিও ফুলফিল নহয়। ক্ৰাইটেৰিয়া ফুলফিল নোহোৱাৰ কাৰণে বাৰম্বাৰ 8বাৰ তেওঁলোকক ৰিজেক্ট কৰিছে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই। আৰু সকলোবিলাক পাৰ হৈও 2019 চনত এটা বিধেয়ক উত্থাপন কৰিছিলে। সেই বিধেয়কটো আমি সম্পূৰ্ণভাৱে বিৰোধিতা কৰিছোঁ। আৰু আমি এটা শিক্ষা লৈ পাইছোঁ যে 1996 চনত যেহেতু 6 মাহৰ কাৰণে অকল কোচ ৰাজবংশীসকলক জনজাতি দিয়া হৈছিল। এই জনজাতি দিয়া সময়তে যে আমাৰ কিছুমান সমষ্টি আমাৰ হাতৰ পৰা গুচি গৈছিল, যেনেকৈ মাজুলী হৈছে কৰুণা দত্ত MLA হৈছিল, আৰু যিমান নেকি মেডিকেল চিট তেওঁলোকে অকুপাই কৰিছিলে, ইঞ্জিনিয়াৰিং কলেজ তেওঁলোকে অকুপাই কৰিছিলে। গতিকে আজি যদি ইয়াৰ বাদেও যদি সৰ্ববৃহৎ এই 6টা জনগোষ্ঠীক মষ্ট পপুলাছ আৰু এডভান্স কমিউনিটি যাক কয়, তেওঁলোকক যদি আমাৰ লগত জাপি দিয়ে আমাৰ অস্তিত্ব সংকট হ'ব, এইটো নিশ্চিত। গতিকে আমি গৌৰ বিৰোধিতা কৰিছোঁ। আৰু যদি আইন সংশোধন কৰি পেলাই, এতিয়াতো আইন সংশোধন নকৰালৈকে একো নাই, ট্ৰাইবেলেই হ'ব, তাত কিবা নাই, কেটেগৰী নাই। নেশ্যনেল লেভেলত হিলছ আৰু প্লেইনছৰ কোনো কিবা নাই, ক্ৰাইটেৰিয়া নাই, তাত ট্ৰাইবেলেই। কিন্তু অসমত প্লেইনছ আৰু হিলছ আছে, কিন্তু তেওঁলোকে যদি ট্ৰাইবেল হৈ আহে তাত ক্ৰাইটেৰিয়া একো বিশেষ একো কিবা নাথাকিব, কোটা নাথাকিব, সকলোৱে জনজাতি। গতিকে আইনটো সংশোধন কৰি পেলাই তেওঁলোকে যদি ভুকীয়াকৈ কিবা এটা ট্ৰাইবেল লৈ আহে, আমাৰ ক'ব লগা নাই। আমাৰ ক'ব লগা এইটোৱে, আমাৰ এক্সিষ্টিং যিটো 14টা জনগোষ্ঠী আছে ট্ৰাইবেল হিচাপে, এই ট্ৰাইবেলবিলাকৰ একো ক্ষতি হ'ব নোৱাৰিব। আৰু যদি হয়, ইয়াৰ বাবে আমাৰ CC2 আছে, আমাৰ বিভিন্ন জাতীয় ছাত্ৰ সংগঠনসমূহ আছে, আমি আছোঁ। গতিকে আমি ইয়াৰ বিৰোধিতা কৰিম, লাগিলে আমি আইনীভাৱে ব্যৱস্থা ল'ম। আৰু তেওঁলোকৰ যিটো কিবা হয় ক্ৰাইটেৰিয়া লাগে, এইখিনিও ফুলফিল নহয়। ক্ৰাইটেৰিয়া ফুলফিল নোহোৱাৰ কাৰণে বাৰম্বাৰ 8বাৰ তেওঁলোকক ৰিজেক্ট কৰিছে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই। আৰু সকলোবিলাক পাৰ হৈও 2019 চনত এটা বিধেয়ক উত্থাপন কৰিছিলে। সেই বিধেয়কটো আমি সম্পূৰ্ণভাৱে বিৰোধিতা কৰিছোঁ।